আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ সূৰা কুৰাইশ। ইয়াৰ উচ্চাৰণ আৰু অৰ্থ অসমীয়াত। সূৰা কুৰাইশ এইটো সূৰা নম্বৰ 106 মক্কাত অৱতীৰ্ণ। ৰুকু 1 আয়াত 4। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। লিইলাফি কুৰাইশ ইলাফিহিম ৰিহলাতাশ শিতা'i wash-shayf فليعبدوا رب هذا البيت الذي أطعمهم من جوع وآمنهم من خوف بسم الله الرحمن الرحيم পৰম করুণাময় পৰম দয়ালু আল্লাহৰ নামত। লিইলাফি কুৰাইশ যেহেতু কুৰাইশবিলাক অভ্যস্ত হৈছে ইলাফিহিম ৰিহলাতাশ শিতা'i wash-shayf অৰ্থাৎ শীতকাল আৰু গ্ৰীষ্মকালত বিদেশ যাত্ৰাত অভ্যস্ত। ফালিয়াবুদু ৰব্ব হাযাল বাইত সেয়ে সিহঁতৰ কৰ্তব্য হ'ল এই ঘৰৰ প্ৰভুক উপাসনা কৰা। আল্লাযী আত'আমাহুম মিন জু' ওয়া আমানাহুম মিন খৌফ যিজনে ভোক নিবাৰণৰ বাবে সিহঁতক আহাৰ যোগায় আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দান কৰে।